ও মামা মামা কি হল? কি হল মানে মামা মাদানীয়ে যে বাবা কৈ আছে আপুনি বৰ্খাস্ত হ'ব লাগে ৰিজাইন দিব লাগে বুলি আপুনি কি মামা মাদানীলে ভয় কৰে নেকি? মই মাদানী ফাদানী ভয়ে নকৰো। আপুনি যদি মাদানীলে ভয়ে নকৰে তেনেহলে কৈ দিয়কচোন ৰাইজক। আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছো। আপুনি যে বুঢ়া আঙুলি দেখালে, বুঢ়া আঙুলিটো ৰাহুল গান্ধীকো দেখালে, মাদানীকো দেখালে, বুঢ়া আঙুলিটো মানে কি কৈ দিয়কচোন অকমান। এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে, বীৰ্য আছে, সাহস আছে। বুঢ়া আঙুলি কেছটো বাৰু বুজি পালো মামা। এতিয়া যে মাদানীয়ে কৈ আছে আপুনি ৰিজাইন দিব লাগে কৈ দিয়কচোন। অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে, বৰ্খাস্ত হ'ব লাগে, তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব। পিছে মাদানীয়ে যে আপোনাক ইমান কিবা কিবি কৈ আছে, পিছে মাদানীক সন্মুখত লগ পালে কি কৰিব বাৰু আপুনি? মই পালেতো মাদানীকো বাংলাদেশত পঠাই দিম।